হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে ফাইনেন্স আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। 2020 বৰ্ষটো বহুত আশাৰ বতৰলৈ আহিছিলে, কিন্তু আমি ভবাৰ দৰে কথাবোৰ নহয়। আমি জানো গোটেই বিশ্বত কৰোণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিলে। সকলোৱে বডি ইমিউনিটি বঢ়াবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় হাতত লৈছে। ধৰি লওক, কোনোবাই গাখীৰৰ হালত দি খাইছে, কোনোবাই ভিটামিনৰ টেবলেট খাইছে, তেনেকৈ বডি ইমিউনিটি বঢ়াব চেষ্টা কৰি আছে। আমি বডি ইমিউনিটিৰ লগত ফাইনেন্সিয়েল ইমিউনিটিও বঢ়াব লাগে, সেইটো আমি মন নিদিওঁ। অৰ্থাৎ টকা পইচাৰ ফালৰ পৰা আমি সবল হ'ব লাগে। এই লকডাউনে বহুতৰ ব্যৱসায় বন্ধ হৈ আছিলে, কাৰোবাৰ চাকৰিও গৈছিলে বা কাৰোবাৰ চেলাৰিও কাট হৈছে। অৰ্থাৎ আমাৰ হাতত খৰচ কৰিবলৈ টকা পইচাৰ অভাৱ হৈছে। গতিকে আমি কিছুমান ফাইনেন্সিয়েল ডিচিজন অৰ্থাৎ আৰ্থিক সিদ্ধান্ত ল'ব লাগে, যাৰ ফলত আমি ফাইনেন্সিয়েলি সবল হৈ থাকিব পাৰোঁ। ফাইনেন্সিয়েল ডিচিজন লোৱাত আমাক ইকনমিক্সে সহায় কৰে। ইকনমিক্সত দুটা শব্দ আছে, নিডছ আৰু ৱান্ট। নিড হ'ল আমাৰ জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় খৰচ, যেনে ধৰক খোৱাৰ খৰচ, থকাৰ খৰচ, খোৱা পানী খৰচ ইত্যাদি। আকৌ ৱান্ট হ'ল আমি কিবা এটা লোৱা হাবিয়াস কৰোঁ, যি আমাক জীৱনটো আৰামদায়ক বা মনোৰঞ্জন দিবৰ কাৰণে সহায় কৰে। এইবোৰ আমি নোহোৱাকৈ আমি জীয়াই থাকিব পাৰোঁ, কিন্তু আমি এইবোৰৰ ওপৰত খৰচ কৰোঁ। এইবোৰ আমাৰ ৱান্ট, অৰ্থাৎ আমি এইবোৰ নাথাকিলেও আমি জীয়াই থাকিব পাৰিম। এইবোৰে আমাক জাষ্ট মনোৰঞ্জনহে দিয়ে। আমি আমাৰ জীৱনটো লাভবিলাকত কটিয়াবৰ কাৰণে এটা আহিলা হিচাপে ইউজ কৰিব পাৰোঁ। ধৰক, আমাৰ খোৱা বস্তুটো নিড হ'ব, কিন্তু সেইটো ৱান্টটো হৈ যাব পাৰে যদিহে আমি কোনো বাহিৰৰ হোটেলত সেইটো খাব খোজোঁ। এই লকডাউনে আমাক বুজাই দিছে যে আমি ৱান্টবোৰ নোহোৱাকৈও জীয়াই থাকিব পাৰোঁ। এজন মানুহৰ ৱান্ট বেলেগ এজন মানুহৰ কাৰণে নিড হ'ব পাৰে। উদাহৰণস্বৰূপে ক'ব পাৰোঁ, ৱাশ্বিং মেচিন এজন মানুহৰ কাৰণে নিড হ'ব পাৰে, কিন্তু আন এজনৰ কাৰণে সেয়া ৱান্ট হ'ব পাৰে। বা ধৰি লওক, এয়াৰ কণ্ডিশ্যন কিছুমানৰ কাৰণে সেইটো লাভবিলাক হ'ব পাৰে বা ৱান্ট হ'ব পাৰে, আৰু কিছুমানৰ কাৰণে এইটো নিড হ'ব পাৰে। গতিকে নিড আৰু ৱান্টৰ মাজৰ এটা লাইন আছে, সেইটো একদম পাতল। গতিকে আপোনাৰ দৃষ্টিত যিবোৰ ৱান্ট সেইবোৰ চাইলেণ্ট কৰি থ'ব, অৰ্থাৎ কাষৰীয়া কৰিব, আৰু অকল নিডবোৰহে পূৰণ কৰিবলৈ চেষ্টা কৰিব। এতিয়া আমি ইকনমিক্সৰ পৰা ওলাই আহি কিছুমান প্ৰেক্টিকেল মানি ছেভিং টিপছৰ কথা আলোচনা কৰিম। আমি কিছুমান আননেচেৰী খৰচ কমাব লাগে। এইটো কৰিবৰ কাৰণে আপুনি মান্থলি খৰচখিনিত আপুনি এটা নোট কৰি ল'ব লাগিব, আৰু সেইবোৰ দুটা ভাগত ভাগ কৰিব লাগিব। এটা ভাগ প্ৰয়োজনীয় খৰচ হিচাপে লিখিব লাগিব, আৰু এটা ভাগত থাকিব লাগিব অলাগতিয়াল খৰচ বা আননেচেৰী এক্সপেন্স, ইম্পৰ্টেণ্ট এক্সপেন্স আৰু আননেচেৰী এক্সপেন্স। যিমান পাৰি আপুনি অলাগতিয়াল খৰচবোৰ কমাওক আৰু দৰকাৰী খৰচবোৰ কৰক। এই দুটা ভাগ কৰাই আপোনাৰ চকু খোল খুৱাই দিব যে আপুনি ক'ত অযথা খৰচ কৰি আছে। খৰচৰ লগত আমি বাকী যিবোৰ আমাৰ লোন বা ঋণ থাকে সেইবোৰ আমি চোৱা চিতা কৰিব লাগে। ধৰি লওক, নতুনকৈ লোন লোৱাৰ এই অৱস্থাত প্ৰয়োজন নহয়, অথবা দৰকাৰ নালাগে। আচলতে আমি আগবাঢ়িব নালাগে লোন ল'বলৈ। যদি লোন ল'ব লগা হয় বা ভাবিছে, মনত ৰাখিব, যেতিয়া আপোনাৰ EMI আপোনাৰ নেট ইনকামৰ বা আপোনাৰ যিখিনি খৰচ কৰিবলৈ যিখিনি আপোনাৰ হাতত পইচা আহে সেইখিনি 30 বা 40% বেছি হ'ব নহয়। অৰ্থাৎ আপোনাৰ যিখিনি চেলাৰী গোটেই খৰচৰ বাদ দি যিখিনি পইচা থাকে EMI দিবৰ কাৰণে, সেইখিনি 30 পৰা 40% বেছি নহয়। লোন লোৱাৰ আগতে এবাৰ ভাবি চাব যে আপুনি বেলেগতো কম পাব পাৰে, অলপ কম্পেয়াৰ কৰি চাব লাগে। যেনে ধৰক, হোম লোন টপ আপ কৰিলে বা আপোনাৰ কাৰ লোন বা অভাৰড্ৰাফ্ট পায় কাৰ লোনৰ পৰা, গোল্ড লোনৰ ওপৰতো টপ আপ ল'ব পাৰি। সেইবোৰ ল'লে পাৰ্চনেল লোনৰ ইণ্টাৰেষ্টতকৈ অলপ কম পৰে, সস্তা পৰে।
আৰু যদি এই মনিটৰিঙৰ সময়ত RBI যিটো 1 মাৰ্চৰ পৰা 31 আগষ্টলৈ এটা মনিটৰিং এটা সুবিধা দিছিলে, অৰ্থাৎ আপোনাৰ যিমান লোন আছে সেইখিনি আপুনি 1 মাৰ্চৰ পৰা 31 আগষ্টলৈকে পে'মেণ্ট নকৰাকৈ থাকিব পাৰে, কিন্তু তাতে আমাৰ ইণ্টাৰেষ্ট এড হ'ব। আপুনি জাষ্ট EMIটো দিব লগা নহয়, সেইটো এটা সকাহ দিছে, কিন্তু তাতে ইণ্টাৰেষ্ট এটা এড হৈ থাকিব এই 1 মাৰ্চৰ পৰা 31 আগষ্টলৈকে। যদি এই সুবিধাটো আপুনি লৈছে বেংকত এপ্লাই কৰি, তেনেহ'লে আপুনি নতুন লোন এপ্লাই নকৰিব। আপোনাৰ লোন এপ্লাই কৰিলে আপোনাৰ সেই লোন একচেপ্টো নহ'ব আৰু আপোনাৰ ক্ৰেডিট স্ক'ৰৰ ওপৰতো এফেক্ট কৰিব। আকৌ ক্ৰেডিট কাৰ্ডৰ পে'মেণ্টবোৰ টাইমত কৰিব লাগে। ক্ৰেডিট কাৰ্ডৰ ইণ্টাৰেষ্টটো সকলোতকৈ বেছি, গতিকে সদায় ফুল পে'মেণ্ট ডিউ ডেটৰ সময়ত কৰিব লাগে। কৰোণাৰ কাৰণে আমাৰ লকডাউনৰ পৰা আমাক নতুনকৈ চিকুণতাই নতুনকৈ শিকালে, আমাক হেল্ডি হোৱা শিকাইছে, আমি ইণ্টাৰনেলি ষ্ট্ৰং হ'ব লাগে সেইটো শিকাইছে। আৰু লকডাউনে আমাক বহুত কিবি শিকাই দিছে, যেনে ধৰক আমি টকা পইচা ৰাহি কৰিব পাৰিছোঁ। ছুইগি বা জমেটোৰ পৰা অৰ্ডাৰ নকৰাকৈ ঘৰতে বনাই খাইছোঁ, তাৰ পৰা আমাৰ পইচা বহুতখিনি ৰাহি হৈছে। লকডাউনৰ কাৰণে বহুতো ব্যৱসায় বন্ধ হৈ আছিল বা চেলাৰী একাউণ্টত ক্ৰেডিট হোৱা নাছিলে। তেতিয়া আমি বুজিব পাৰিছোঁ যে আমাক এটা ইমাৰ্জেঞ্চি সময়ৰ কাৰণে এটা পুঁজি দৰকাৰ, এটা ছেভিঙৰ দৰকাৰ। সেই জমাৰ পৰা আমি সকলোৱে চলিব লগা হৈছিল সেই সময়ত। তো এই ইমাৰ্জেঞ্চি ফাণ্ডটো আমাক খুবেই দৰকাৰ। আমাৰ প্ৰতিটো সময়ত আমাৰ পইচা আহিব লগা পইচা কেতিয়াবা নাহিবও পাৰে, তো আমাৰ খুবেই দৰকাৰ এটা ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে এটা আমি ক্ৰিয়েট কৰি থ'ব লাগে, যাতে কিবা অসুবিধা হ'লে বা বিপদৰ সময়ত সেই পইচাখিনি আমাক সহায় কৰে যাতে। এই লকডাউনৰ ফলত আমাৰ অলাগতিয়াল খৰচবিলাকো কমাবলৈ সুবিধা হৈছে। আমি বুজি পাইছোঁ যে আমাক এইবিলাক কমাবৰ কাৰণে আমাৰ বৰ এটা অসুবিধা নহয়। মল বা শ্বপিং ৱেবছাইটবোৰ বন্ধ হোৱাৰ কাৰণে আমি য'তে মতে খৰচ কৰাৰ অভ্যাসৰ পৰা কিছু সুবিধা পাইছোঁ যে আমি সেইবিলাক কৰিব লগা হোৱা নাই। আমি লাইটৰ বিল বা ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম, ৰিচাৰ্জ আদিবোৰ আমি নিজে কাউণ্টাৰত গৈ পে'মেণ্ট কৰিহে ভাল পাওঁ। আমি অনলাইন কৰিব নোখুজিছিলোঁ। এই লকডাউনৰ কাৰণে সকলোবোৰ বস্তু বন্ধ হৈ থকাৰ কাৰণে অফিচ কাৰ্যবোৰ আমি অনলাইন পে'মেণ্ট কৰিব লগা হ'ল। আৰু এই অনলাইন পে'মেণ্ট কৰি আমি বুজিব পাৰিছিলোঁ যে অনলাইন পে'মেণ্ট কৰিলে একো অসুবিধা নাহে। আৰু ইয়াৰ ফলত আমাৰ কাউণ্টাৰত ৰখি থকাৰ সময়খিনি বাচিছে, বা আমি তালৈকে যাব লগা যিখিনি আমাৰ ট্ৰেভেল খৰচ সেইখিনিও বাচিছে। তো এই ধৰণৰ আমি লকডাউনৰ পৰা বহুত বস্তু শিকিলোঁ, আমাক বহুত বস্তু শিকালে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড বা ৰিলেটিভৰ মাজত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু এনেকুৱা ফাইনেন্সিয়েল টপিকৰ ওপৰত ভিডিঅ' চাবলৈ ফাইনেন্স আছামিজ চেনেললৈ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মোবাইলত ন'টিফিকেশ্যন আহি যায় নতুন ভিডিঅ'। ধন্যবাদ।